এইযোৰ চাওক বেডশ্বীট ডিজাইনত হেভি জোৰা হয় পিয়ৰ পাটৰ ব্ৰাইট য়েল্লো কালাৰ হ'ব খুব ধুনীয়া য়েল্লোটো লগত চাব আঁচলটো এনেকুৱা খুবেই ডাঙৰ গৈ আছে এইটো এনেকুৱাকৈ সৰু সৰু মকৰ ডিজাইনত লগত আছে ৰাণী পিংক আৰু ব্লু কালাৰত মিনা কৰা আছে এই চাদৰখনতে এনেকুৱাকৈ হেভি ৱৰ্ক আছে খুবেই ধুনীয়া কালাৰটো আৰু লগত চাব কামবোৰ কিমান ধুনীয়াকৈ কৰা হৈছে গোটেই চাদৰখনতে এনেকুৱাকৈ হেভি ৱৰ্ক আছে এইখিনি মাজত এনেকুৱাকৈ মাজে মাজে ডাঙৰ ডাঙৰ দুটা দুটা লাইন এনেকুৱা ফুটা কৰা আছে এইখিনি মাজত থাকিব চাওক মাজত কেনেকুৱাকৈ হেভি ৱৰ্ক আছে আকৌ এনেকুৱাকৈ গোটেই চাদৰখনতে হেভি ৱৰ্ক আছে চাইড পটিকেইটা এইকেইটা থাকিব চাইড পটিকেইটা চাওক আঁচলটোত যিটো ডিজাইন আছে সেই ডিজাইনটোতে এনেকুৱাকৈ চাইড পটিকেইটা কৰা হৈছে এখন মেখেলাখন মেখেলাৰ এইটো তল ভাগটো হ'ব তল ভাগটো আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব ব্লাউজ পিচটো এইটো হেভি হ'ব গোটেইটো এনেকুৱাকৈ থাকিব